তো এম চিন্ময় আৰু চিন্ময় মিউজিচিয়ানৰ লগত স্বাগতম জনাইছোঁ সকলোকে। আজি আকৌ পুনৰ বহুদিনৰ মূৰত আমাৰ ঘৰত পাঁচপাহ পাৰিজাত ফুল ফুলিলে। মই ঘৰত ভিডিঅ' দিছিলোঁ, কিন্তু মোৰ দুখৰ খবৰ এইটো চেনেল মোৰ বন্ধ হৈ গৈছিল। এতিয়া আকৌ মোৰ নতুন চেনেল দিব লৈছোঁ। বহুতে দেখা নাই, কৈছিলোঁ ইনষ্টাগ্ৰামত দিছিলোঁ, মই যোৱাবাৰ কৰিব নাপালোঁ, এবাৰ কৰিম। ইনষ্টাগ্ৰামত দিছিলোঁ, লাগে বুলি কৈছে বহুতে, দিব লাগে। সেইকাৰণে আজি দিবলৈ ওলাইছোঁ। পাৰিজাত ফুল ফুলিছে, ধুনীয়াকৈ দেখাম আপোনালোকৰ। আজি চাৰা ভিডিঅ'টো লাষ্টলৈকে শেষলৈকে। আৰু যদি নতুনকৈ কোনোবা আহিছে ছাবস্ক্ৰাইব কৰি যাব, লাইক কৰি যাব ভিডিঅ'টো। ব'লক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। কমেণ্ট ছাবস্ক্ৰাইব মেইন, কমেণ্ট মেইন, লাইক মেইন, মাৰ্কছ মেইন। দেখাই আছোঁ ফুল, দেখাই আছোঁ, দেখাই আছোঁ। হৈ আছে কি ধুনীয়া, পাঁচপাহ ফুলি আছে, পাঁচপাহ ফুলি আছে। মানুহ মাতিব গৈ আছিলোঁ, পাৰিজাত ফুল চাবলৈ মানুহ মাতিব গৈ আছোঁ। পাৰিজাত ফুল ফুলিছে, ফুলিছে আজি। চাওক আমাৰ ঘৰত কি ধুনীয়া পাৰিজাত ফুল ফুলিছে, পাঁচপাহ ফুলিছে। চাই লওক, বহুত কমেণ্ট কৰি আছে, চাই লওক কি ধুনীয়াকৈ ফুলিছে। আৰু ডাঙৰ হয় দেখাই থাকিম। কাকাহঁতে ধুনীয়াকৈ বুজাই দি আছে পাৰিজাত ফুল কিয় বুজাই দি আছে মই নাজানো, ক'ব, ভিডিঅ' দিছোঁ, চাই লওক। এয়া পাৰিজাত আছিল স্বৰ্গত, বৈকুণ্ঠত। সেই বৈকুণ্ঠৰ পাৰিজাত আহি বৰ্তমান যুগত আমাৰ পৃথিৱীত আৱিৰ্ভাৱ হৈছে। সেয়া হৈছে মৰিগাঁও জিলাৰ চৰাইবাহীৰ এই সুশীল নাথৰ ঘৰত আমি পোনপ্ৰথমে দেখিবলৈ পাইছোঁ। আজি সৈত জেঠিয়ে সৈত কৰিছে। আৰু সেই ফুলপাহ দেখি এটি কাহিনীলৈ মনত পৰিছে, মানে শাস্ত্ৰৰ কাহিনী। আৰু এটি গীতো আমি শুনিবলৈ পাইছিলোঁ, যে গীতটি ৰুক্মিণীয়ে যেতিয়া সত্যভামাক স্বয়ং কৃষ্ণই আনি পেলাই স্বৰ্গৰ পৰা দিছিলেহি, আৰু ৰুক্মিণীয়ে তেওঁক নিদিয়াৰ কাৰণে ৰুক্মিণীয়ে সেই কৃষ্ণৰ ওচৰত পৰি কান্দিছিল, যে কৃষ্ণ হে অ' কিনো মই অভাগিনী নাৰী, অ' পাৰিজাত পুষ্পয়ানি নিদিলা মুৰাৰী, কৃষ্ণ হে কিনো মই অভাগিনী নাৰী। কিমান দেৱৰ দুৰ্লভ আছিল এয়া পাৰিজাত ফুল। এয়া আমি বৰ্তমান এই যুগত, এই বৰ্তমান সময়ত আমি চৰাইবাহী খাইগুৰীয়া গাঁৱৰ এই সুশীল নাথৰ ঘৰত আমি দেখিবলৈ পাইছোঁ। কি সুন্দৰ পাৰিজাত ফুল, আমাৰে যেন সৌভাগ্য ঘটিল, এয়া আমি অনুভৱ কৰিছোঁ। পাৰিজাত ফুল ফুলিছে, চাব যে গৈ আছোঁ ৰ'ব। আৰু এঘৰ মানুহ ফুলি আছে, চাওঁ কেইটা ফুলিছে নাজানো, কেইপাহ ফুলিছে নাজানো, চাব গৈ আছোঁ, চাই থাকোঁ ভিডিঅ'টো। এপাহে ফুলিছে, তেওঁ বেছি ফুলা নাই, এপাহ মাত্ৰ এপাহ, কিন্তু ধুনীয়া লাগিছে দেই, এপাহ ফুলিছে। চাওক কিমান ডাঙৰ হৈ গৈছে। আৰু কিমান ফটোত উঠিলোঁ দিয়ক, ইনষ্টাগ্ৰামত পাব, চিন্ময় নাথ 1-2 চাব। আৰু ভিডিঅ'টো ইমানখিনি আছিল। যদি ভাল লাগিল লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুনকৈ আহিছে, এতিয়া আকৌ এবাৰ কৈছোঁ, নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব, মোৰ চেনেলটো লাইক কৰি দিব। আজি দেখালেও পাৰিজাত ফুল আপোনালোকক বহুতে কৈ আছিল দেখাব লাগে। ইনষ্টাগ্ৰামৰ কমেণ্টত, ইনষ্টাগ্ৰামটো যদি চোৱা নাই চাই ল'ব, চিন্ময় নাথ 1-2 মই লিখি দিম ডেছক্ৰিপশ্যনত। আৰু 100 ফলোৱাৰ কৰিলে
ধন্যবাদ আপোনাৰ ফ'ল' হ'ব মোৰ ইনষ্টাগ্ৰাম একাউণ্টত আৰু পাই যাব দেখালোঁ আপোনালোকক তেনেহ'লে ক'ব কমেণ্টত আৰু এতিয়া হ'ল এতিয়া আমি শুম আপোনালোকে শুৱক আৰু নতুনকৈ যদি ছাবস্ক্ৰাইব কৰি দিব ডিলিট কৰি মই যিমান সোনকালে দিব পাৰোঁ দিম বাৰু আছিলে ইমানে বাই বাই আপোনালোকে শুৱক আমি শুম লাইক